সব রাইজে সদায় শান্তি বিচাৰে আৰু বিটিচিত একমাত্ৰ ৰাজনীতিক দল আছে, এইটোৱে হ'ল বিপিএফে আমাৰ বিটিচিত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে উন্নয়নৰ কৰিবৰ কাৰণে প্ৰথমৰ পৰা চেষ্টা কৰি আহি আছে। আৰু সেই হিচাপে আমি শান্তিৰ যিটো ধাৰা আমাৰ এই বিটিচি অঞ্চলত যিটো ভাতৃত্বৰ যিটো ধাৰা আমি ধৰি ৰাখিবলৈ সক্ষম হৈ গৈছে, সেইকাৰণে আমাৰ ৰাইজে আমাক ভোট দিবলৈ আগবাঢ়ি আহি আছে। ইমান দিনে আপোনাৰ 15 বছৰে বিটিএডি সংখ্যালঘু অঞ্চলত যিমানখিনি সম্ভৱ হ'ব লাগিছিল সেইটো আমি নাও নকৰোঁ, যিখিনি পাৰোঁ আমি চেষ্টা কৰি আছোঁ সংখ্যালঘু অঞ্চলক উন্নয়নৰ কৰিবৰ কাৰণে উন্নতিৰ পথত আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এটা কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ ভাৰত স্বাধীন হোৱাটো প্ৰায় ৭৫ বছৰ উকলি গ'ল। সেই হিচাপে ৭৫ বছৰ হৈ গ'ল যিহেতু ভাৰতবৰ্ষত কোনো এটা এনেকুৱা ঠাই থাকিব নালাগিছিল য'ত উন্নতি হোৱা নাই। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষই বা অসমেই আমাৰ গোটেই ভাৰতবৰ্ষৰ উন্নতি সাধন কৰিব পৰা নাই। আৰু আমাৰ এই বিটিচি অঞ্চলটোতো প্ৰায় নেগলেক্টেড এটা অঞ্চল আছিলে, অসম চৰকাৰেও আমাক চোৱা নাছিলে। সেইকাৰণে এটা সময়ত আমাৰ আফচুৰ নেতৃত্বত আমি আন্দোলন কৰি পেলাই বিএছচি বিটিচিটো আমি পাবলৈ সক্ষম হ'লোঁ। যেতিয়াৰ পৰা আমি বিজেপিৰ সভাপতিক লগ ধৰি পেলাই তেওঁ আলোচনা কৰি আহিছে আৰু তাৰ যোৱাৰ পিছতে তেওঁ RSSৰ লগত কথা পাতি পেলাই RSSৰ কেইজনমান মহিলা গোট আৰু তেনেকৈ যুৱসকলক আনি পেলাই আমাৰ বিটিচি অঞ্চলত তেওঁলোকে প্ৰচাৰ কৰাই আছে। তাৰ পৰা আমি ক'ব পাৰোঁ যে তেওঁলোকে RSSৰ লগত সম্পূৰ্ণ যোগাযোগ আছে আৰু RSSে তেওঁলোকৰ হৈ পেলাই প্ৰচাৰ কাৰ্য চলাই আছে। হৰিচিঙা সমষ্টিটোতো মই সুখী, আমাৰ হৰিচিঙাৰ ৰাইজসকলে মোক আঁকোৱালি লৈছে আৰু জিকোৱাৰ ক্ষেত্ৰত ৰাইজে যিখিনি অৱদান আগবঢ়াব লাগে সেইখিনি তেওঁলোকে আগবঢ়াইছে। আৰু এটা মোৰ আত্মবিশ্বাস আমাৰ বিটিচিৰ হৰিচিঙা সমষ্টিৰ ৰাইজে আমাক সম্পূৰ্ণভাৱে ছাপোৰ্ট কৰিব আৰু মই আৰামছে জিকি যাম। কিন্তু যদি আমি ব্ৰিটিছেৰ এগ্ৰিমেণ্ট